खुलुमबाय रिलाइम निउज 24 नि स्टुडिअ दिनैनि रादाबखौ फरायदों आं प्रिया बसुमतारिया। दिनैनि गाहाय रादाबाव दं बिटिसिनि गिबि बाजेट सेसन 20 जानुवारियाव ज' बिडेनआ आमेरिकानि आफादगिरिनि बिबान रुजुनसिगोन। बिटिसिनि बायजोआव बारग' एनडिएफबि क'अर्डिनेशन कमिटि दादों। सा क'क्राझार दख'रा एबसुनि जथुमा। बाक्सा जिल्लानि सिमलायाव गामियारि बिगियानारि सांग्रांथि हाबाफारि। भारतआ मोन 7 गेलेमुजों अलिम्पिकआव बाहागो लागोन। बाक्सा जिल्लानि बरमायाव गथ'सा बिगियानारि जथुमा। दानिया आबुं रादाब। प्रमद बर' दैदेननायाव बिटिसि सरकारा दिनै गिबि खेबनि थाखाय बिटिसि लेजिस्लेटिभ एसेमब्लिनि बाजेट सोसननायखौ जागायजेनदों। बे बाजेट सोसननायाव बिटिसिनि गासै जौगाखांनायखौ नायनानै गोथौवै सावरायो। बे सावरायनायाव बिटिसिनि जौगाखांनायखौ साबसिनै मावनो थाखाय सा 14 मावफुं सोद्रोमाखौ आरोबाव 3 बारायनानै सा 17 मावफुं सोद्रोमा खालामनायनि थांखि लायो। मख'नो गोनांदि बिपिएफनि सा 16 एमसिएलएफोरा बे बाजेट सोसननायनि बेरेखा दोलो जानानै बाहागो लानांगौमोनब्लाबो बाहागो लानाय नुनो मोनाखिसै। मा जाहोननि थाखाय बिपिएफनि एमसिएलएफोरा बाहागो लायाखै बिनि सोमोन्दै मोनथिनो मोननाय जायाखै। बिपिएफनि एमसिएलएफोरा बाहागो लायैखौ बिटिसिनि चिफ प्रमद बर'आ सुबुंखान्थिखौ सिफायदों होननानै बुङो। पाब्लिके भोट दिसे आपुनि अकल सरकारत रुलिंग हलेहे जे काउन्सिলত आहिब एसेम्ब्लित आहिब रुलिंग নহলে नाहिब एटुटु एटा ভাল ভাল रिप्रेजेन्टेटिभर एटा गुण হ'ব নোৱাৰে। ভাৰতৰ গণতন্ত্ৰত আপুনি কেতিয়াবা পজিশন কেতিয়াবা অপজিশনত থাকি ৰাইজক সেৱা কৰিব লাগিব। আপোনাৰ উদ্দেশ্যটো ৰাইজক সেৱা কৰা আৰু আজি দেখিবলৈ পোৱা গ'ল বিপিএফে যিটো কৰিছে সেইটো ৰাইজক সেৱা কৰাৰ কাৰণে নহয় পাৱাৰ লোৱাৰ কাৰণে। তেখেতে অনলি এণ্ড অনলি ফৰ পাৱাৰ ইহঁতে পলিটিক্স কৰি আছে। আজি আৰু ৰুলিঙত নাই কাৰণে এছেম্বলিত অহা নাই, সেইটোতো অতি দুৰ্ভাগ্যজনক কথা। মই তেখেতসকলক আহ্বান কৰিছোঁ আমাৰ হাউচৰ হয় তেখেতসকলে আহিব লাগে আৰু হাউচত এটেণ্ড কৰিব লাগে আৰু এই অঞ্চলৰ 35 লাখ যিটো পপুলেশ্যন আছে তেখেতসকলক শিক্ষা দীক্ষা বিভিন্ন দিশত উন্নয়নৰ কাৰণে আগবাঢ়ি লৈ যোৱাৰ কাৰণে যিখিনি কাম একেলগে সদনত আলোচনা কৰি আমি ডিচিশ্যনবিলাক ল'ব লাগে। তো সেইকাৰণে তেখেতসকলক পিকনিক খাৱাটো বাদ দি সদনত আহিবলৈ এছেম্বলিত আহিবলৈ ডিছকাশ্যনত অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান কৰিছোঁ। আমি শুনিবলৈ পাইছোঁ আজি চিৰাঙত হেনো চন্দন ব্ৰহ্ম ডাঙৰীয়াই মেম্বাৰসকলক লৈ পিকনিক পাতিছে। চন্দন ব্ৰহ্ম ডাঙৰীয়াই ইমান ইৰেছপনচিবল কাম কৰিছে। 15 বছৰ মন্ত্ৰী হ'ল, MLA হ'ল, তেখেতে আগতে ইয়াতে ডিপুটি চিফ হৈ গ'ল, তেখেতে সংসদীয় ৰাজনীতিত ইমান দিন থাকিল আৰু সেই মানুহজনে আজি যে ইমান ইৰেছপনচিবল বিহেভ কৰিছে সেইটোৱে অসমৰ ৰাইজৰ বিটিআৰৰ ৰাইজে আজি বুজি পাবলৈ ইয়াত বাকী নাই। গতিকে আমি আহ্বান কৰিছোঁ তেখেতসকলে সদনত আহিব লাগে আৰু নহ'লেও আমাৰ সদন চলি থাকিব। আজি UPPL BJP আৰু GSP মিলি পেলাই আমাৰ চৰকাৰ গঠন কৰিছোঁ ৰাইজৰ স্বাৰ্থত। গতিকে ৰাইজৰ কাম কৰাত আমি কাকো বাদ চাই নাথাকোঁ, আমাৰ কাম আমি কৰি যাম। বৃদ্ধি কৰা হয় ইএমটো আমি বৃদ্ধি কৰিছোঁ। আমি কামটো চবেই কৰিব লাগে আৰু ইলেকশ্যনৰ আগতো আমি কৈছিলোঁ যিসকল ইএম নহ'ব তেখেতসকলকো আমি কিছুমান ডিপাৰ্টমেণ্ট চোৱা চিতা ইএমৰ লগত থাকি চোৱা চিতা কৰিবলৈ আমি সুবিধা দিম। গতিকে সেই পলিচিবিলাক আমি 3টা দলে মিলি আলোচনা কৰি আমাৰ পলিচিবিলাক আগবাঢ়ি আছে আৰু যিহেতু ইএম বৃদ্ধি কৰাৰ সুবিধা আছে সংবিধানত ব্যৱস্থা আছে সেইকাৰণে আজি ইএমটো বৃদ্ধি কৰাৰ কাৰণে আমি ডিচিশ্যন লৈছোঁ আৰু এতিয়া আমি প্ৰায় 1800 কোটি টকাৰ যিটো বাজেট সেইটো আমি লে কৰিছোঁ আজি পাছ কৰিছোঁ আৰু ইয়াত কিছুমান অলৰেডি টকা অলপ বাকী আছে খৰচ কৰিবলৈ, কিন্তু আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা পইচাখিনি পোৱাৰ লগে লগে আমি খৰচ কৰিম আৰু বিশেষকৈ আমাৰ শিক্ষা হেল্থ এগ্ৰিকালচাৰ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো নেকি ৰুৰেল ৰোড গাঁৱত মানুহ বাৰিষা হ'লে আহিবলৈ নোৱাৰে সেই শিতানবিলাকত আমি বেছিকৈ ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ আৰু ইয়াৰ লগতে শিক্ষাটো এটা স্পেচিয়েলি এটেনশ্যন দিয়া হ'ব। মানে আমাৰ যোৱা চৰকাৰৰ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰৰ আমালৈ দি যোৱা এটা প্ৰেজেণ্ট, এই লাইবিলিটিখিনি আমাক প্ৰেজেণ্ট দি গৈছে আৰু বিটিআৰ বাকী ৰাইজক এটা ডাঙৰ এটা প্ৰেজেণ্ট দি গৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰখনে। এইটো হ'ল প্ৰায় 2300 কোটি টকাৰ লাইবিলিটিছ আমাক প্ৰেজেণ্ট দি গৈছে। তো সেইটো এটা ডাঙৰ এটা ভুল কৰি থৈ গৈছে, ডাঙৰ এটা ইৰেছপনচিবল কাম কৰি থৈ গৈছে যোৱা চৰকাৰখনে। এইখন এখন কাউন্সিল হয়, ইয়াত ৰেভিনিউ খুব সীমিত থাকে, তাৰ সত্ত্বেও তেখেতসকলে ইমান লাইবিলিটি কৰি থৈ গৈছে এইটো আমাৰ ৰাইজক হাৰাশাস্তি কৰা হৈছে আৰু সেইকাৰণে আজি ৰাইজে জানক বুলি আমি সদনত
এইটো মানে আমাৰ হোৱাইট পেপাৰটো আমি প্ৰেজেণ্ট কৰিছোঁ আৰু আপোনালোকে এইটো গোটেই পাই যাব কি বিভিন্ন ডিপাৰ্টমেণ্টত শ কোটি টকাৰ লাইবিলিটিছ আছে আৰু বিশেষকৈ CD ফাণ্ড বুলি ফাণ্ড আছিলে যিটো শিৱ ডাঙৰীয়াৰ ফাণ্ড তাতে মানে প্ৰায় 350 কোটি টকাৰ লাইবিলিটিছ আছে আৰু PWD ডিপাৰ্টমেণ্ট তেখেতে চলাইছিলে তাত প্ৰায় 900তকৈ অধিক প্ৰায় 1000 কোটি টকাৰ লাইবিলিটিছ আছে আৰু সেইবিলাক প্ৰত্যেকটো ডিপাৰ্টমেণ্টত আমি এতিয়া ইনকুৱাৰী বহা হ'ব ডিপাৰ্টমেণ্টেল ইনকুৱাৰী বহা হ'ব আৰু ডিপাৰ্টমেণ্টেল ইনকুৱাৰী যদি ক্লিয়াৰ কৰিব নোৱাৰে আমি ইয়াত CM ভিজিলেন্স লাগে ইয়াত CBI লাগে যি লাগে কৰা হ'ব কিন্তু এই যে লাইবিলিটিছ কৰিলে এইবিলাক মিছ এপ্ৰপ্ৰিয়েশ্যনবিলাক যে কৰিলে ফাণ্ডবিলাক যে আননেচেচাৰিলি এইটো খৰচ কৰিলে সেই সকলক আমি মানে এনেই এৰি দিয়া নহ'ব প্ৰত্যেকজনকে ইয়াতে ইনকুৱাৰীত লগা হ'ব बुहुमनि गोहो गोरासिन हादोर आमेरिकानि केपिटेल हिल्सनि व्हाइट हाउसआव आफादगिरिनि मासिनि थाखाय जिबायदि दावराव दावसि जादोंमोन बेयो जोबनायनि लामायाव फैबाय बारग' आफादगिरि डनाल्ड ट्राम्पआ जेननायखौ मानिनानै लाबाय फैगौ 20 जानुवारियाव आफादगिरि गोहोखौ ज' बिडेननो नागारनानै होसिगोन होननानै सिमान जाबाय थांनाय नबेम्बर दाननि 3 खालारखालि भटआव डनाल्ड ट्राम्पआ ज' बिडेन आरो कमला हेरिसमोनजों 8 कौटिनिख्रुइबो बांसिन भटजों जेनदोंमोन नाथाय डनाल्ड ट्राम्पआ मानिना लानो हायाखैमोन बेनिखायनो डनाल्ड ट्राम्पआ गावनि मददगिरि आरो रिपाब्लिकान सोद्रोमाफोरखौ 1000निबो बारा मानसिफोरखौ वाशिंटननि व्हाइट हाउसआव दावराव खालामनो थुलुंगा होदोंमोन बे दावरावआव गासै 4 मानसि जिउ गोमानायजों लोगोसे ब्रियान सिगनिक मुंनि सासे पुलिस अफिसारजों गासै 7 सुबुंनि जिउ खहा जाबाय मख'नो गोनांदि आमेरिकानि बे दुंहाव थासारिखौ लानानै गासै बुहुमावनो गोहोम गोग्लैदोंमोन आरो गोबाङानो बिनि सायाव नोजोर होनानै बानबुंथिफोर होदोंमोन To those who engaged in the acts of violence and destruction, you do not represent our country. And to those who broke the law, you will pay. We have just been through an intense election and emotions are high, but now tempers must be cooled and calm restored. We must get on with the business of America. My campaign vigorously pursued every legal avenue to contest the election results. My only goal was to ensure the integrity of the vote. In so doing, I was fighting to defend American democracy. BTC ओनसोलनि बायजोआव थानाय बारग' NDFB सोद्रोमाफोरा 6 जानुवारि खालारखालि लखिमपुर जिल्लानि सुमलिगुरियाव क'अर्डिनेशन डेभेलपमेन्ट कमिटि दाफुङो गोदानै दाफुंजानाय बे क'अर्डिनेशन डेभेलपमेन्ट कमिटिनि आफादगिरि रिंसार बसुमतारिया फोरमायनाय बायदिब्ला थांनाय डिसेम्बर दाननि 30 खालारखालि आसाम आयेन आफादाव बर' कसारी वेलफेयार अट'नमास काउन्सिलनि बिल पास खालामनायखौ लानानै आसाम सरकारनि गिबि मन्त्रि सर्बानन्द सन'वाल रांखान्थि मन्त्रि डक्टर हिमन्त बिश्व शर्मा आरो खौसेथि बर' सुबुं आफादनि आफादगिरि मिहिनीश्वर बसुमतारिनिसिम साबायखर जासियो लोगोसे बारग' NDFB सोद्रोमाफोरा BTCनि बायजोआव थानाय बर' हारिनि माखासे गांनाय आरो उखैनायखौ सुफुंनो थाखाय बे क'अर्डिनेशन डेभेलपमेन्ट कमिटिखौ दाफुंनाय जादों होननानै फोरमायथियो सा क'क्राझार दख'रा एबसुनि 44थि बोसोरसालिया जथुम्माया मैया जानानै थांबाय बे बोसोरसालिया जथुम्माखौ बनजार गोजौ फरायसालि गेलेग्रा फोथाराव खुंनाय जादोंमोन सा काछार दख'रा एबसुनि बुंथिगिरि पुर्णकान्त गयारिनि आफाद सामलायनायजों दैदेननाय थान्दै मेलखौ बेखेवनानै होयो क'क्राझार जिल्लानि एबसुनि बोसोनगिरि प्रानजित बसुमतारिया बे जथुम्मायाव मनिपाल बसुमतारिखौ आफादगिरि आरो बिपुल औवारिखौ गाहाय नेहाथारि बिबान होनानै गोदान मावफुं आफाद दायो सा क'क्राझार दख'रा एबसुनि बारग' आफादगिरि मनमहन बसुमतारिनि आफाद दैदेननायाव गेवलां मेलाव एबसुनि मिरु आफादनि गाहाय नेहाथारि लरेन इस्लारिया गाहाय आलासि महरै बाहागो लानानै दानि सोलिबाय थानाय बर' समाजनि सायाव बिबुंथि होयो बिथाङा दुलाराय बर' फरायसा आफादखौ बर' हारिनि मावसोमग्रा आफाद होननानै लोगोसे बिटिआरनि गोरोबथानि दफाफोरखौ मावफुंनानै बर' कसारीनि जौगानाय लाबोगोन होननानै बुङो आसाम बिगियान आफादनि हांख्रायनायाव बाक्सा जिल्लानि बिगियान ससाइटिनि मददआव बाक्सा जिल्लानि सिमलायाव गामियारि बिगियान सांग्रांथिनि हाबाफारि जायो साननै बे हाबाफारियाव खख्लाबारिनि हिन्जावसा गोजौ फरायसालिनि फोरोंगिरिफोर फरायसुलिफोर बिगियान आफादनि अनिल कुमार ठाकुरिया थुनलाइगिरि गोविन्द नार्जारी मोना बाहागो लायो जालनि हत्या बन्द करो जालनि हत्या बन्द करो অসম বিজ্ঞান সমিতিয়ে আমাৰ চিমলা শাখা
গ্ৰাম্য বিজ্ঞান মেলা অনুষ্ঠিত কৰাৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে আৰু সেই ভিত্তিত আমি দুদিনীয়া কাৰ্যসূচীৰে বাক্সা জিলাৰ ককলাবাৰী ছোৱালী হাইস্কুলৰ এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কাৰণে আগবাঢ়িছোঁ, হাতত লৈছোঁ। আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীৰ জৰিয়তে সমদল আৰু এই সমদলৰ জৰিয়তে অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে, প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে মানে বিভিন্ন শ্লোগানেৰে ছাত্ৰ ছাত্ৰীসকলে ৰাইজক সজাগ কৰাৰ কাৰণে এটা প্ৰচেষ্টা লোৱা হৈছে। গতিকে ইয়াৰ জৰিয়তে আমি আশা কৰিছোঁ আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী তথা ৰাইজক যাতে আমি বিজ্ঞান মানসিকতাৰে ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিব পাৰোঁ আৰু সজাগ কৰিব পাৰোঁ, তাৰ এটা প্ৰচেষ্টা এই বিজ্ঞান মেলাৰ জৰিয়তে চেষ্টা কৰা হৈছে। বৈজ্ঞানিকবিলাকৰ জৰিয়তে ৰসাল কৰি তোলাৰ কাৰণে মানুহৰ মাজত এই কথাটো জনপ্ৰিয় কৰাৰ কাৰণে কিছুমান বিজ্ঞানৰ চলেৰে খেলৰ চলেৰে বিজ্ঞানৰ যি অভ্যাসন কৰা হৈছিল, সেই বস্তুটো আজিকালি এতিয়া খেলৰ সামগ্ৰী হৈ থকা নাই। এতিয়া বিজ্ঞান মানে আমাৰ দৈনন্দিন জীৱনৰ লগত একেবাৰে জড়িত এটা বিষয় হৈ পৰিছে। বিজ্ঞান বুলি ক'লে এতিয়া আমি প্ৰথমতে ভাবিছিলোঁ ডাঙৰ ডাঙৰ মানুহে বস্তু টাউনতহে চলে, ডাঙৰ ডাঙৰ নগৰ চহৰত চলে। কিন্তু এতিয়া বিজ্ঞান মানে আমাৰ প্ৰতিটো চুবুৰী, প্ৰতিটো গাঁও বা আমাৰ প্ৰতিটো পৰিয়ালত এই বিজ্ঞানবিলাক চলে। COVID-19 गोहोम खोख्लैनायनि जाहोनाव थासारिया सोलायनायनि उनाव फिन अलिम्पिक गेम्सनि क्वालिफाइं मेच गेलेनाया जागायसिगोन। मिथिनो मोननाय बायदिब्ला थांनाय 6 दाननि उनाव अलिम्पिकनि क्वालिफिकेशन इभेन्टनि गेलेनाया फैगौ बावैसो समनि गेजेरावनो जागायजेनगोन। बेनि गेजेराव भारतआ दासिम अलिम्पिक गेम्सनि मोन 7 गेलेमुआव गासै मोन 44 खथानि थाखाय क्वालिफाइड जानो हाबाय। बर्मानि बिगियान कमिउनिकेशन फरामनि बानजायनायाव बाक्सा जिल्लानि बर्मा हिन्जावसा फरायसालियाव 28थि हादोरारि गथ'सा बिगियान जथुमा जायो। हाबाफारियाव बाक्सा जिल्लानि बेंगिरि रन्जन शर्मा, बिगियान फरामनि बिपुल ज्योति राभा, दिलीप कुमार नायक बिथांमोना बाहागो लादोंमोन। অতিকৈ আনন্দিত হৈছোঁ যে বাক্সা জিলাৰ যিটো নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছ 28তম ইয়াত অনুষ্ঠিত কৰা হৈছে বৰমা গাৰ্লছ হাইস্কুলত। আৰু মই জানিবলৈ পাই সুখী হৈছোঁ যে ইয়াত ইতিমধ্যে এটা ট্ৰেডিশ্যন আছে বৰমাত। চিলড্ৰেন ছায়েন্স কংগ্ৰেছৰ যথেষ্ট ভালকৈ ইয়াত পতা যায়। এটা আছে বিশেষকৈ আমাৰ ইয়াত যিসকল ইয়াত গৱেষক আছে, ডক্টৰ নৃপেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আছে, আলকা চালিৰ নিচিনা বিশিষ্ট সাংবাদিক সমাজসেৱক তেওঁলোক আছে। এওঁলোকৰ দ্বাৰা ইয়াত মানে মই দেখা পাইছোঁ যে বছৰে বছৰে এনেকুৱা এটা প্ৰগ্ৰেম হৈ আছে আৰু যিটোতে যথেষ্ট পৰিমাণে শিশুসকলক উৎসাহিত কৰি আহিছে। আমি দেখা পাইছোঁ যে ইয়াৰে এজন প্ৰাক্তন শিশু গৱেষক ধীৰাজ তালুকদাৰ, তেওঁ খুব ভাল কৰিছে। তেওঁ ভৱিষ্যতত খুব ভাল কৰিলে গৈ পেলাই এতিয়া বাংগালোৰত তেওঁ কৰ্মৰত হৈ আছে। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত শিশু গৱেষক আছিলে। মই ভাবোঁ এইবিলাকে আমাৰ নতুনকৈ উঠি অহা প্ৰজন্মক যথেষ্ট অনুপ্ৰাণিত কৰিব আৰু ইয়াৰ দ্বাৰা আমি সমাজৰ যিবিলাক আমাৰ স্থানীয় সমস্যাসমূহ, সেই সমস্যাসমূহ আমি সমাধান কৰিবলৈ সক্ষম হ'ম আৰু আমাৰ শিশুসকলক এটা এনালিটিকেল, ৰেচনেল, লজিকেল থিংকিং কৰিবৰ কাৰণে, ভাৱধাৰা এটা গঢ়িবৰ কাৰণে সহায় কৰিব, যাৰ দ্বাৰা আমি সমাজৰ অন্ধবিশ্বাসবিলাক, কুসংস্কাৰখিনি আঁতৰাব পাৰিম আৰু এখন নতুন সমাজ গঠন কৰিবলৈ সক্ষম হ'ম। दिनैनि रादाबा एसेनोसै, गोजोन्थों। नायबाय थानो हागोन रिलाइभ निउज 24।